ভয় কৰে আগতে যেতিয়া এপছু মানে আন্দোলন কৰি আছিলে মই নিজেও এপছু প্ৰশিক্ষণ আছিলে সদায় টোপনি নোযোৱা আছিলে এপছুক লৈ পেলাই আৰু এতিয়াও তেখেতক এপছুৰ ভোটে খেদি আছে চ' এপছুক ভয় কৰিব নালাগে তেখেতে এপছু জাতীয় সংগঠন হয় আজি এপছুৱে জাতিৰ কাৰণে কাম কৰি আছে সমাজৰ কাৰণে কাম কৰি আছে ইফালে বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ সংগঠন ABMছুৱে কাম কৰি আছে আমছুৱে কাম কৰি আছে কৰণীয়া কছাৰী ছাত্ৰ সন্থাই কাম কৰি আছে আছাই কাম কৰি আছে আটছাই কাম কৰি আছে আৰছু ৰাভা ষ্টুডেণ্ট ইউনিয়ন সব জাতিৰ আমাৰ ষ্টুডেণ্ট ইউনিয়ন আছে তেখেতসকলে নিজৰ নিজৰ কাম কৰি আছে সমাজক নেতৃত্ব দি আছে চ' তেনেকৈ এপছুও আজি সমাজক নেতৃত্ব দি আছে চ' আজি এই সামাজিক সংগঠনক লৈ পেলাই ৰাজনীতি কৰি কথা কোৱাটো অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা 17 বছৰ শাসনত থাকি অহা হাগ্ৰামা মহিলাৰী আজি যদি এপছুকে ভয় কৰে তেনেহ'লে তেখেতে 17 বছৰ কি কৰি ভয় কৰে আগতে যেতিয়া এপছু মানে আন্দোলন কৰি আছিলে মই নিজেও এপছু প্ৰশিক্ষণ আছিলে সদায় টোপনি নোযোৱা আছিলে এপছুক লৈ পেলাই আৰু এতিয়াও তেখেতক এপছুৰ ভোটে খেদি আছে চ' এপছুক ভয় কৰিব নালাগে তেখেতে এপছু জাতীয় সংগঠন হয় আজি এপছুৱে জাতিৰ কাৰণে কাম কৰি আছে সমাজৰ কাৰণে কাম কৰি আছে ইফালে বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ সংগঠন ABMছুৱে কাম কৰি আছে আমছুৱে কাম কৰি আছে কৰণীয়া কছাৰী ছাত্ৰ সন্থাই কাম কৰি আছে আছাই কাম কৰি আছে আটছাই কাম কৰি আছে আৰছু ৰাভা ষ্টুডেণ্ট ইউনিয়ন সব জাতিৰ আমাৰ ষ্টুডেণ্ট ইউনিয়ন আছে তেখেতসকলে নিজৰ নিজৰ কাম কৰি আছে সমাজক নেতৃত্ব দি আছে চ' তেনেকৈ এপছুও আজি সমাজক নেতৃত্ব দি আছে চ' আজি এই সামাজিক সংগঠনক লৈ পেলাই ৰাজনীতি কৰি কথা কোৱাটো অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা 17 বছৰ শাসনত থাকি অহা হাগ্ৰামা মহিলাৰী আজি যদি এপছুকে ভয় কৰে তেনেহ'লে তেখেতে 17 বছৰ কি কৰি